আমাৰ চৰকাৰৰ তৰফৰ পৰা হেণ্ডলুম ডিপাৰ্টমেণ্টৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে এই বছৰ আমি 25 কোটিটো টাৰ্গেট কৰি নহয় 50 কোটি টাৰ্গেট কৰি আমি মানে আমাৰ তাত দখনা আৰণাই গামছা যি আছে আমাৰ HCG SHG মহিলাসকলৰ লগত কথা পাতি ট্ৰেইনিং কৰাই পেলাই এই প্ৰডাকশ্যনটো আৰম্ভ কৰিম আৰু ইয়াৰ লগতে এছাম মহিলা উইভিঙৰ লগত জড়িত নাই কিন্তু তেখেতসকলে হাঁহ কুকুৰা পালন কৰিব বিচাৰে তেখেতসকলৰ কাৰণে আমি আঁচনি তৈয়াৰ কৰিছোঁ কিছুমানৰ কাৰণে গাহৰি পালনৰ আঁচনি তৈয়াৰ কৰিছোঁ কিছুমানৰ কাৰণে ছাগলী পালনৰ আঁচনি তৈয়াৰ কৰিছোঁ তেনেকুৱা বিভিন্ন আঁচনি আমি ইতিমধ্যে হাতত লৈছোঁ আৰু যিসকলে আজি পিঠা বিক্ৰী কৰিছে চব্জি বিক্ৰী কৰি আছে আমাৰ মহিলা ভেণ্ডাৰ্ছসকলে তেখেতসকলক এটা আৰ্থিক অনুদান দিয়াৰ কাৰণে আমি যোৱা এছেম্বলি ইলেকশ্যনৰ আগতে সিদ্ধান্ত লৈছিলোঁ কিন্তু এইটো এতিয়া আমি এই ছেপ্টেম্বৰ মাহৰ ভিতৰত তেনেকুৱা মহিলাসকলক সহায় কৰাৰ কাৰণে আমাৰ আঁচনিটো ৰূপায়ণ কৰিম দুখীয়াৰ পদূলিত বিটিআৰ চৰকাৰ এই যে আঁচনি এই আঁচনিত কি ফলাফল লাভ কৰিছে আমি এই চৰকাৰখনে নতুনকৈ চৰকাৰ গঠন কৰাৰ পিছত বহুত ৰাজনৈতিক নেতাবিলাকে ওপৰে ভাষণ দিয়ে বহুত কথা তথ্য নাথাকে ডাটা নাথাকে আৰু যেতিয়ালৈকে আপুনি নিজে নিজ চকুৰে এই অঞ্চলবিলাক পৰিভ্ৰমণ নকৰে নাচায় আপোনাৰ যিটো এপ্ৰ'চ সেইটো সদায় হাফ হাৰ্টেড হ'ব এই কিৰণ ফাউণ্ডেশ্যনটো আজি 6th এনিভাৰ্চাৰী অফিচিয়েলি আনঅফিচিয়েলি হৈছে 15 বছৰ পাৰ হৈছে যিটো অনুষ্ঠানে তাৰমানে কি একদম গাঁৱৰ যিবিলাক ৰিম'ট এৰিয়া থাকে তেওঁলোকে হাতে কামে সকলো ফালৰ পৰা পাৰ্গত কিন্তু তেওঁলোকে কোনো ধৰণৰ সুবিধা নাপায় আগবঢ়াই নিয়া মানুহ নাথাকে গতিকে মই মানে আপোনালোকে হয়তো জানে 2017 চনত মই মিছেছ ইউনিভাৰ্ছত 100খন কাণ্ট্ৰিৰ লগত মই কণ্টেষ্টত হেৰি কৰি পেলাই মই ইণ্ডিয়াৰ হৈ যোগদান কৰি মই এটা টাইটেল লাভ কৰিছিলোঁ আৰু তেতিয়াই মোৰ অভিজ্ঞতা হ'ল যে মানুহক কেনেকৈ মানে হেল্প কৰিব লাগে হেণ্ড টু হেণ্ড সেইটো উদ্দেশ্য আগত ৰাখিয়ে মই গোটেই বিটিআৰৰ যিমানখিনি মানে গান নাচ কৰিব পৰা মানুহখিনিকো মই উলিয়াই আনিছিলোঁ তাৰপিছত গুৱাহাটীত যিখিনি একদম মানে দুখীয়া তেওঁলোককো মই আনিছিলোঁ এনেকৈ মই কাম কৰি আহি লাষ্টত এই বিধানসভাৰ ইলেকশ্যন আৰু আমাৰ কাউন্সিলৰ ইলেকশ্যনটো হৈ যোৱাৰ পিছত আমাৰ গ্ৰাম্য মহিলাখিনিৰ কাৰণে কিবা এটা কৰাৰ উদ্দেশ্যে মই এই প্ৰথম মোৰ নিজৰ গাঁৱতে আজি শিপিনী নামেৰে এটা উইভিং চেণ্টাৰ আৰম্ভ কৰিলোঁ আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়ো ছাৰ আৰু লগতে ডেপুটি চিফ আমাৰ গোবিন্দ বসুমতাৰী ছাৰৰ জৰিয়তে আজি ফিতা কটা হ'ল শুভাৰম্ভ হ'ল গতিকে মই ইয়াৰ পিছত ঔতলাৰ মানুহখিনিয়ে তেওঁলোকে নিজে আহিছে তেওঁলোকৰ তাতো কৰি দিব লাগে বুলি তেওঁলোকে মাটি দিব আমাৰ ইয়াত কিন্তু এইখিনি আমাৰ মাটি দিছে মানে দাদাই ক'লে আৰু এনেই পৰি থকাৰ কাৰণে 5 বিঘা মাটি ফিচাৰী তাতে হাঁহৰ হেৰিও হ'ব তাৰ গাহৰি হ'ব তাৰপিছত লগতে গোটেই মহিলাখিনিয়ে মানে হাতে কামে সদায় শনিবাৰে দেওবাৰে মানে কাম কৰিব ফটা চিটা কাপোৰেৰে কি উৎপাদন কৰিব পাৰি ধূপ বনোৱা চাবোন বনোৱা চব ফালৰ পৰা আৰু আচাৰ বনোৱা মানে যিখিনি তেওঁলোকৰ নিজৰ মাজতে মই মানে কোনো ধৰণৰ মুগা বা পাটৰ কাপোৰৰ বিজনেছ নকৰোঁ অকল গাঁৱৰ মহিলাখিনিক আগবঢ়াই নিবৰ কাৰণে আৰানাই গামোচা এনেকুৱা ধৰণৰ মানে সৰু কাপোৰেৰে মই আগবঢ়াই লৈ যাম ইয়াৰ পিছত কিৰণ ফাউণ্ডেশ্যনে ইয়াৰ পিছত লৈছে জংঘলপাৰা টংলাৰ তাৰপিছত ওদালগুৰি তাৰপিছত মাজবাট গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আজিৰ অনুষ্ঠানৰ জৰিয়তে যাতে কিৰণ ফাউণ্ডেশ্যনে ঠিক এনেদৰে গোটেই সমগ্ৰ মহিলাকে আগবঢ়াই লৈ যাব পাৰে ইয়াতে আৰণাই দিছোঁ গামোচা দিছোঁ সেউজীয়া পাৰীৰ গামোচাটোও দিছোঁ আৰু গাত লোৱা চাদৰ যিবিলাক আমি এতিয়া ধৰক চব ফেঞ্চি বজাৰৰ পৰা আহে অধিক দামত বিক্ৰী হয় কিন্তু যদি আমাৰ গাঁৱৰ মহিলাখিনিয়ে সেইখিনি উৎপাদন কৰি পেলাই যদি বিক্ৰী কৰিব পাৰে তেওঁলোক বেছি লাভান্বিত হ'ব আৰু কম দামতে পাই যাব গতিকে তেনেকুৱা ধৰণৰ উদ্দেশ্য ৰাখিয়ে মই মানে কামটো হাতত লৈছোঁ